নমস্কাৰ বন্ধুসকল, আপোনালোকৰ সৌৰভ মিউজিক চেনেললৈ স্বাগতম জনাইছোঁ। খৰকাটিঙৰ পৰা শিৱসাগৰলৈ আজি ৰেলেৰে যাওঁ বলক। এতিয়া শিৱসাগৰ ফৰকাটিং টু শিৱসাগৰ ট্ৰেইনৰ টিকেট ল'লোঁ। 2:30 বজাত ট্ৰেইন আছে। এতিয়া চিটত বহোঁ বলক। আহিছে এহেঁতো যাব শিৱসাগৰ। এতিয়া ট্ৰেইন চলিছে, গৈছোঁ আৰু শিৱসাগৰলৈ। দেখিছে ফৰকাটিঙৰ পৰা ওলাইছোঁ আৰু ৰঙিয়াত ওলাইছোঁ আৰু ফৰকাটিঙৰ পৰা। এয়া ফৰকাটিঙৰ পৰা ওলাইছোঁ, ফৰকাটিং জংচন পামগৈ আৰু তাত অলপ দেৰি হ'ব আৰু 4:30-5টা মানত পামগৈ আৰু যাওঁ বলক এতিয়া শিৱসাগৰ। এতিয়া তিতাবৰত ট্ৰেইন ৰখাইছে। তিতাবৰত ৰ'ব অলপ দেৰি, তাৰপিছত মৰিয়নি যাব। মৰিয়নিৰ পিছত আমগুৰিত ৰ'ব। আমগুৰিৰ পৰা নামতিয়ালি, আৰু নামতিয়ালিৰ পৰা শিমলুগুৰি, তাৰপিছত ডাইৰেক্ট শিৱসাগৰ। তিতাবৰৰ পৰা এতিয়া ট্ৰেইন ওলাইছে আৰু যাওঁ বলক শিৱসাগৰ। নামিছোঁ কিবা এটা খাবলৈ। এইটো হৈছে মৰিয়নি জংচন। ট্ৰেইন ওলাইছে আৰু ইয়াৰ পিছত গৈ এতিয়া আমগুৰিত ট্ৰেইন ৰ'বগৈ। মৰিয়নিত নামি কিবা এটা খাই ল'লোঁ আৰু এতিয়া ওলাইছোঁ আৰু শিৱসাগৰলৈ বুলি। এইখন হৈছে গিবন অভয়াৰণ্য। ইয়াত বিভিন্ন প্ৰজাতিৰ বান্দৰ দেখিবলৈ পোৱা যায় আৰু হাতীও দেখিবলৈ পোৱা যায়। বিশেষকৈ ইয়াত সোণালী বান্দৰ বেছিকৈ দেখিবলৈ পোৱা যায়।
এই আমগুৰি পাইছোঁহি আৰু অলপ দেৰি পিছতে শিৱসাগৰ পামগৈ আৰু অৱশেষত শিৱসাগৰ আহি পালোহি আৰু যাম বুলি এতিয়া শিৱসাগৰ টাউনখন চাওঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেন্তে ছাবস্ক্ৰাইব কৰি দিব।